মিঠে গা ধুম আমি ফার্স্ট টাইম কি কৈছে ওপৰত वेलकम बैक टू माई चैनल सुस्मिता ब्लग STM आशा কৰিছোঁ আপোনালোকে ভালে আছে আৰু আমি আজি বহুত ভালে আছোঁ কাৰণ আজি আমি সুইমিং পুলত গা ধুব যাই আছোঁ ৱাটাৰ পাৰ্কত বহুত দিনৰ আশা আছিল আজি ভাইটি ভণ্টি গৰম বন্ধত আমাৰ ঘৰলৈ আহিছে সেইকাৰণে আজি সবে ফুৰিবলৈ যাম আৰু মোৰ বেটাৰী একদম চাৰ্জ নাই গাইছ তো লগ পাইছোঁ অলপ পিছত চাওঁ কিহেদি চাৰ্জ কৰিম তো আজিৰ ব্লগটো আৰম্ভ কৰোঁ ব্লগ মোৰ 4% হে চাৰ্জ আছে চাওঁ মই চাৰ্জৰ ব্যৱস্থা কৰিব পাৰিলে ব্লগটো কণ্টিনিউ হ'ব গাইছ আমি বাল্টি নদী আহিছোঁ বাল্টি নদীৰ পাৰত কি নাম আছে কি গাঁৱত আমি আলু খাব আহিছোঁ ইয়াৰে পৰা এতিয়া ভাত চাত খাইখিনি ৰেডি হ'লোঁ ডিমাকুচি যাম চকলাই পাৰ্ক নহয় ডিমাকুচি বুলি ৱাটাৰ পাৰ্ক আছে বহুত ভাইৰেল মানে আমাৰ ইয়াৰে মানুহবোৰ বহুত গৈ আছে কাৰণে আমি ওলাইছোঁ আৰু আমাৰ টিম বাই গৈ আৰু লগত গৈ আছে মোৰ বনৰা ভাইটি এতিয়া ৰ'দ লাগি আছে তাক মানে পিন্ধিলোঁ চেণ্ডেল যাম প্ৰায় আমি 1 ঘণ্টা 1.5 ঘণ্টা খোজকাঢ়ি আহিলোঁ বাল্টি নদী পাৰ মানে নদীত পানী হৈ আছে যে সেই কাৰণে আমি খোজকাঢ়ি আহিছোঁ গাড়ী নাহে মই দেখালোঁ হয় নদী পাৰ কৰাটো মানে বহুত দূৰ জাৰ্ণি কৰি আহিছোঁ খোজকাঢ়ি আহিছোঁ সেইটো দেখালোঁ হয় কিন্তু বেটাৰী চাৰ্জ নাছিল গাইছ বৰ্তমান মই এতিয়া 50% চাৰ্জ লৈ গৈ আছোঁ চুকলাই পাৰ্ক এনেকৈ আইতাক টাটা দি এতিয়া আমি যাব ওলাইছোঁ চকলাই ৱাটাৰ পাৰ্ক আমি সৰু সৰু পাৰ্টি গৈ আছোঁ লগত গৈ আছে মহা ডাঙৰ গাৰ্জেন আৰু এনেকৈ নাগৰিজুলি পালোঁ কিন্তু মোৰ ভাইটিৰ ডিমাণ্ড সৰু ভাইটি মাহীৰ ল'ৰা তাই ডিমাণ্ড কৰিছে তাক মানে ফুটবলৰ ড্ৰেছ লাগে চুইমিং কৰিবলৈ বৰ্তমান ইহঁতে দোকানত দাম দৰ কৰি আছে আৰু আমি পিলপিলিত বেটাৰী গাড়ী তেনেকৈ বহি আছোঁ ৰখি আছোঁ ভাইটিৰ পচন্দই নহয় আৰু গাইছ মোৰ চুলিত এনেকৈ হাত কিয় যায় প্লিজ কমেণ্ট কৰি জনাবচোন মই অভ্যাসটো সলাব খোজোঁ কিন্তু নহয়েই মোৰ দ্বাৰা পচিবলে নহয় ফাইনেলি গাইজ ভাইটি চুইমিঙৰ ড্ৰেছ কিনিলে কিন্তু ক্লিপ শ্বুট কৰি থাকিব পাহৰি থাকিলোঁ আৰু আমি নাগিজুলি পাৰ হৈ এতিয়া বাঙালী পাৰা পাইছোঁ কোনে তামোলপুৰৰ পৰা বা নাগিজুলিৰ পৰা ভিডিঅ' চাই আছে প্লিজ কমেণ্ট কৰি দিব আৰু ইফালে মামাক লগ পালে আনিব গৈছে মহাই চিঙৰা আৰু ইফালে গাইছ বননদীৰ পাৰত যে মানুহে ইমান ৰিল শ্বুট কৰে ফটোশ্বুট কৰে বননদী পাৰৰ এইটো পাৰ হ'লেও নাগিজুলি বাগানবোৰ পাৰ হ'লেও ইমান ধুনীয়া লাগিছে এনেকুৱা মনোৰম দৃশ্য বহুতে কমে দেখা পাওঁ ঘৰৰ পৰা নোলাওৱে যিহেতু আৰু ইফালে আমি পালোঁৱে ডাঙৰকৈ গৰিলা বহুতে আহি পাইছে যদি কমেণ্ট এটা কৰি দিব দেই কোনে কোনে আহি পাইছে চ' গাইজ ফাইনেলি পাই গ'লোঁ আমি ভাইৰেল লোকেশ্যন গাইজ এতিয়া আৰু ফটোশ্বুট আৰম্ভ হ'ব মোৰ গেলাৰী ফটো হ'ব এই কুকুৰ বনৰাৰ কাৰণে এনেকৈ পষ্ট মাৰি এতিয়া ভিতৰলৈ সোমাম চাওঁ এনজয় কিমান হয় আপোনালোকে ব্লগত লাগি থাকিব দেই মই ফাৰ্ষ্ট টাইম মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ গাইজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আগলৈকে মোৰ ব্লগবোৰ চাই থাকিব যেতিয়ালৈকে শেষ নহয় গাইজ গেটৰ ভিতৰত এণ্ট্ৰি কৰাৰ সময়ত আমাক এটা হাতত এটাকৈ ঘোঁৰাত লাগাম বান্ধি দিলে মানে আমি আৰু সোমাইছোঁ আৰু মানে এটা প্ৰুফ লাগে নহয় সেইটো বান্ধি দিলে এতিয়া চেঞ্জ কৰিব যাম ইমান মানুহ কাৰোবাৰ মুতুমিত গা ধুম আমি ফাৰ্ষ্ট টাইম ভিৰ পূৰা কাপোৰ চেঞ্জ কৰাৰ কাৰণে এই লেট্ৰিনতে সোমাই চেঞ্জ কৰোঁ আৰু ইফালে মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ মানে অকল লং পেণ্টটো খুলিছোঁ চাৰ্ট আৰু ভিতৰৰ টপটো এনেকৈ আছে এনেকৈ গা ধুম গাইছ বাদ দিয়ক মোক কিন্তু দেই বেয়াও লাগি আছে মানুহৰ মুতুনিত গা ধুম বুলি যাওঁ নাযাওঁ লাগি আছে কাৰণ বহুত ভিৰ বহুত মানুহ ইমান গৰমত চবেই ইয়াতে আহিছে কাৰণ আমাৰ ইয়াতে ৱাটাৰ পাৰ্ক নায়ে ন তামোলপুৰ জিলাত একদম কম নাই বুলি ক'ব গ'লে নায়ে আৰু ভূটানত আছে ভূটানতো দাম লাগিব ইয়াতে যিহেতু 250 টকা টিকেট 250 ধৰি লোৱা 220 টকা তথাপি ইয়াতে আহিছে চবে ইফালে চাব পাৰে ভাইটি গ'ল শ্লাইডত একো শ্লাইড কৰিবলৈ মই নাযাওঁ মোৰ বহুত ভয় দেই মই নাযাওঁ আৰু ইফালে ভাইটি নামিও গ'ল
অলপ দেৰি পিছত ময়ো নামিলোঁ। বহুত ভয় নামিছোঁ কাৰণ অভ্যাস নাই নহয় আৰু বেয়াও লাগি আছে, ঘিণ লাগি আছে, মুটনি পানী বুলি। তাৰপিছত কি আৰু আহিছোঁ যদি নামিবই লাগিব। ৰিলচ বনাই ল'লোঁ মই আগতে, ৰিলচ বনাই আপলোড কৰি তাৰপিছত পানী লৈ এইটোৰ ওপৰত বাৰে গৈ আছে, বাৰে উঠা বুলি কৈ আছে। মোক ভিডিঅ' বনাই দিয়া মানুহ নাই গাইছ। এয়া আমাৰ শুক্লাই ডিমাকুছি ৱাটাৰ পাৰ্ক, সাধাৰণ ৱাটাৰ পাৰ্ক। বাবু সে হাই। চ' গাইছ ঘৰলৈ যাম, ঘৰলৈ যোৱাৰ সময়ত ব্লগটো মানে হেৰি কৰিম দেই। এতিয়া বৰ্তমান কৰি নগ'লে হ'ল গাইছ। বহুত এনজয় কৰিলোঁ। এতিয়া গ'লে আৰু গা ধুব মন আছিল, ইমান টাইম হৈ গ'ল। ইফালে আমি চেঞ্জ কৰিব আহিছোঁ, চেঞ্জ কৰি ল'লোঁ। ভণ্টি কৈ আছিলে মই আৰু গা ধুলোঁ হয়, মনে ভৰা নাই। মোৰ কিন্তু লেতেৰা লাগি আছিল, তথাপি এনজয় কৰিলোঁ, বহুত এনজয় কৰিলোঁ। চবেই চেঞ্জ কৰি লৈছে, এতিয়া আমি এটাকৈ ঘৰলৈ যাব ওলাইছোঁ গাইছ। আজিৰ ব্লগ কেনেকুৱা লাগিলে প্লিজ জনাই দিব। আপোনালোকে যদি ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোত নতুনকৈ আহি আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব গাইছ। এতিয়া ঘৰলৈ যাম, মনত পৰিব এইটো এনজয় কৰিছোঁ বহুত বুলি কিনে। যাব মন নাই কিন্তু যাবতো লাগিবই ন। ঘোঁৰাৰ লাগামটো লগাই দিছিলে নহয়, ইয়াতে কাটি কিনে ঘৰত যাম, লগত নিব নিদিয়ে। বাই গাইছ, বাই আৰু নাহোঁ, ইমান যে পইচা লৈ গাইছ। Hello. Saja. Hi guys, kita sigam dah. Bye bye. Aku nanti naik ini. Deh muni aile terus saya jalan. Bye bye. Kena lagi saya Bhaiti. Kena lagi. Kya? Ini. तो कहने लग से मोटर जल बाय थैंक्स फॉर वाचिंग लग पाम नेक्स्ट ब्लॉग वीडियो तो मोर सपोर्ट দিব দেই बाय बाय